গুড মৰ্ণিং। আজি ৰাতিপুৱা আকৌ এটা পেট্ৰল পাম্পৰ পৰা যোৱাকালি মই আহি এইটো পেট্ৰল পাম্পত থাকিলোঁ। এনেই সুবিধাখিনি ভালেই আছিলে, কিন্তু চাৰ্জিং পইণ্ট বাহিৰতে আছিলে, মই নাজানো। ভিতৰত চাৰ্জাৰ লগাব গৈছিলোঁ, কিন্তু ভিতৰত মানা কৰি দিছিলে সিহঁতে, ৰাতি আমি ৰিক্স নলওঁ এনেকৈ কৈছিলে। মই ক'লোঁ যে ৰাতিটো লগাই থওঁ, আপোনালোকে ৰাতিপুৱা যেতিয়া উঠিব তেতিয়া মোক দি দিলেই হ'ব এনেকৈ বুলি কৈছিলোঁ। কিন্তু লগাব নিবিচাৰে। যে মোৰ মোবাইলতো চাৰ্জ নাই, পাৱাৰ বেংকতো চাৰ্জ নাই, এনেকুৱা এটা প্ৰশ্ন হৈ আছে। তো এতিয়া মই ৰাতিপুৱা উঠি কেনে চাইছোঁ, এটা 9টা দেখিলোঁ। মোক দিবলৈ আহোঁতে ওচৰতে চাৰ্জিং পইণ্ট এটা দেখিলোঁ। তো তাতে অলপমান পাৱাৰ বেংকটো চাৰ্জত লগাই থৈছোঁ, অকণমান সময় গ'লোঁ। আৰু এতিয়া 6টা বাজিছে। ইমান ৰাতি, ইমান দেখিছেনে কিমান ৰাতি মৰ্ণিং হৈ আছে ইয়াতে। মানে বেলি জাষ্ট ওলাও হৈ আছে চব। দেৰিকৈ অকণমান বেলিটো ওলাই আমাৰ সেইফালতকৈ। একো নাই, কোনো কথা নাই। অলপমান পাৱাৰ বেংকটোকে চাৰ্জত দি যাওঁ, তেতিয়ালৈকে অলপমান মোৰ ৰেহাই হ'ব। বাকী কালি ৰাস্তাটো মানে অলপমান এনেকুৱা আছিলে। তো এতিয়া ধুনীয়াকৈ যাওঁ আৰু সোঁফালে মোৰ সেইটো কম্বো, তাতে মই কেম্প লগাইছিলোঁ কালি। সেইটো হ'ল কেম্প। তো এতিয়া ধুনীয়াকৈ কেম্পটো সামৰি মেলি মই ধুনীয়াকৈ আৰামছে আকৌ ওলাই যাওঁ। এইটো আছিলে মোৰ কেম্প। এতিয়া মই কেম্পটো সামৰি মেলি লওঁ, তাৰপিছত ধুনীয়াকৈ যাম আৰু। এইটো পেট্ৰল পাম্প আছিলে, ধুনীয়া পেট্ৰল পাম্প, বহুত চাফা পেট্ৰল পাম্প আছিলে। আহি এখন চকী আৰু এখন বিচনা দেখি পালোঁ। এটা অলপমান বহিছোঁ। এই দমকল এটাও আছে এইটো। এতিয়া মই মানে এটা মুখ হাতবিলাক ধুই লওঁ। এতিয়া 9টা চাৰে 9টা বাজি গ'ল। হোটেলত একো হোটেল চোটেল নাই ৰাস্তাত। মানে ইমান বেয়া লাগিছে নহয়। মানে এইফালে চাওক, এইফালে জংঘল এয়া, আৰু এইফালে চাওক এয়া। তো ভোকো লাগিছে বহুত, উপায় নাই মানে। কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিছে। টোপনিও লাগিছে পুৰা। কি হ'ব, ইমান গৰম ভগৱান। ঠিক আছে, মুখ হাতকেইটা ধুই লৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ। মানে যোৱাকালি দাদা এজনে দিছিলে বুলি কৈছিলোঁ ন, এই মিঠাই আছে, তো মিঠাইকে অকণমান খাই লৈছোঁ। তো তাৰপিছত মানে ভোক লাগিছে ন বহুত, খাই পিনে ওলাই যাম আৰু। মিঠা বস্তু ন, বেছিকৈ খাব নোৱাৰি, মানে অলপ অলপকৈ খাব লাগিব। ওচৰতে চাহৰ হোটেল এটা পাই যোৱা হয় ধুনীয়া হ'ল হয়, কিন্তু নাই, চাহৰ হোটেল পাবলৈ নাই। মই খাই লওঁ আৰু আকৌ লগ পাম। বাপৰে ইমান গৰম নহয়, যেনে তেনে আহি কৰ্ণেলগঞ্জ পাইছোঁ এতিয়া। বহুত লেতেৰা গৰম মাৰিছে, মানে বহুত ভোক লাগিছে। আৰু হোটেল বিচাৰি যিটো ৰাস্তাত আহিছোঁ তাত হোটেলটো নাই, চাহ খোৱা হোটেলো নাই। ৰাতিপুৱাৰ পৰা একো খোৱাই নাই এতিয়ালৈকে। তো অলপমান এই মিঠাই আছিলে, মিঠাইটো খালোঁ, হৈছে একো বেলেগ খোৱা নাই। তো ধৰি লওকচোন, আমাৰ হোটেল এখন আছে বুলি শুনিছোঁ, হোটেলখনতে খাই লওঁ, যি পাওঁ তাকে খাম। মানে এনেকুৱাই ভোক লাগিছে। এতিয়া ভাত কেইটামান খাই ল'লোঁ। এতিয়া যদি অকণমান শক্তিটো আহিছে। ভাত মানে আপোনাৰ হাফ প্লেট ভাত 30 টকা, প্লেট এখনত দিব আৰু যেনেকৈ খাই ল'লোঁ। মানে ফুল ভাত খাবলৈ এতিয়া শক্তি নাই গাত, মানে গৰমৰ কাৰণে ফুল ভাত খাব নোৱাৰি, এনেই ৱেষ্ট হৈ যাব। গতিকে হাফ প্লেট লৈছোঁ। আৰু এইটো কৰ্ণেল চক বুলি কয় এইখন দেই, ভাল লাগিছে, ডাঙৰ জেগা, বহুত ডাঙৰ। আগলৈ দেখিছে, বহুত ডাঙৰ চক হয় এইটো এটা। তো আহি থাকোঁতে দাদাজন, দাদাজনে মাতি কিনে আইচক্ৰীম খোৱালে। তো খাই কাৰণে মোক অলপমান বহিব দিলে আৰু মই বোলো বেছি সময় মই নবহোঁ, মই গৈ থাকোঁ লাহে লাহে। তেনেকৈ ক'লোঁ কোনফালেদি যাবি, কেনেকৈ যাবি সুধিলে। বাকী ভাল লাগিলে এনেকৈ লগ পাই, কিবা এটা সোধাটোৱে মানে একদম বেলেগ এটা ভাল লাগে আৰু অনুভূতিটো বহুত বেলেগ এটা ধৰণৰ। ৰাস্তাত আহি আছোঁ, নাই এইফালে দোকান আছে, নাই সিফালে দোকান আছে, মানে বহুত দোকান বজাৰ তেনেকুৱা নাই। গোটেই ৰাস্তাটো এনেও খালী টাইপৰ ৰাস্তা। সেই মাজে মাজে বাইকবিলাক, কাৰবিলাকহে আহি আছে। বা ইমান গৰম তাতে, ৰাস্তাৰ পৰা তেনেকুৱা একদম ধুনীয়া জোখৰ বুলিবলৈ তেনেকুৱা গছেই নাই, ৰখিবলৈও বা বহিবলৈও। বেলেগ এটা চিটুৱেশ্যনত আজি আহি আছোঁহে। তো আজি মানে মই থাকিম এই পেট্ৰল পাম্পটোত। এতিয়া মই আহি পিনে বেগ চেগ থ'লোঁ, মুখ হাত ধুলোঁ, থৈ কিনে ওচৰতে সৰু হোটেল এখন আছে বোলে, তাতে কিবা বেলেগ একো নাপায়, লিটিহে পায়, বেলেগ খোৱা বোৱাটো বেলেগ নাজানো। তথাপিও সুধি চাওঁগৈ, যদি পাৰে বনাই দিয়ে, যদি খাম আৰু নহ'লে
পিটিকা খাই কেনে আজি কটাব লাগিব ৰাতিটো বাকী যিখিনি নোট কৰি লওঁ ৰ'ব